Hello everyone, welcome to my channel. আশা কৰোঁ আপোনালোকে ভালেই আছে। আজি আপোনালোকৰ ওচৰত মই এটা নিজৰ ৰেচিপি লৈ আনিছো। আশা কৰোঁ আপোনালোকে ভালেই পায় ভিডিঅ'টো। আৰু যদি ভালেই পায় তেন্তে লাইক, শেয়াৰ, কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো ক্লিক কৰি থব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আহকচোন এতিয়া আমি আমাৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এয়া আজি মই ৰাজমা বনাব লৈছোঁ। ৰাজমাখিনি মই ৰাতিটোৱে তিয়াই ৰাখিছিলোঁ। এতিয়া এইখিনি কুকাৰত বইল হ'ব দিম। লগতে মই 2 গ্লাছ মান গৰম পানী দি লৈছিলোঁ। আৰু সোৱাদ অনুসৰি নিমখ দি লৈছিলোঁ। এতিয়া কুকাৰৰ ঢাকনখন মাৰি পিনি মই ৰাজমাখিনি সিজিবলৈ দিম। ৰাজমাখিনি সিজোতে অলপ টাইম লাগে কাৰণে মই 5টা মান হুইচেল মাৰিব দিলোঁ। ৰাজমাৰ মিশ্ৰণখিনিৰ কাৰণে মই 10টা কাজু আৰু 2টা বিলাহী পেষ্ট বনাই লৈছিলোঁ। মছলাখিনিৰ ভিতৰত লৈছিলোঁ গোটা জিৰা, ক'লা সৰিয়হ, চাহী জিৰা, 2টা ডাঙৰ ক'লা ইলাচি, লং, সৰু ইলাচি, ডালচিনি, লগত আছে জিৰা, ধনিয়া, হালধি আৰু জলকীয়া গুড়ি, লগত 2টা কটা জলকীয়া। এতিয়া মই পেনখন গৰম কৰি 4 চামুচ ৰিফাইন তেল লগত আধা চামুচ ঘি দি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই গোটা মছলাখিনি গোটেইখিনি পেনত দি দিলোঁ। মন কৰিব মছলাখিনি অকণমান ফুটিব দিব আৰু গেছটো কম কৰি থ'ব। তাৰপিছত অলপ লৰাই পিনি মই মছলাখিনি তাৰ ওপৰত বিলাহী পেষ্টটো দি ল'লোঁ। অলপ ভালকৈ মিক্স কৰি পিনি লৰাই পিনি মই কটা জলকীয়া কেইটা বিলাহীখিনিৰ ওপৰত দি লৈ পিনি অলপ দেৰি কাৰণে লৰাই ল'লোঁ। ভালদৰে মিক্স কৰি তাৰপিছত মই মছলাখিনি সিজিবৰ কাৰণে ঢাকনখন মাৰি মিডিয়াম ফ্লেমত 2 মিনিটৰ কাৰণে মছলাখিনি সিজিব দিলোঁ। দুই মিনিটৰ পিছত দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈ আহিছে পেষ্টখিনি। তাৰপিছত অলপ দেৰি লৰাই পিনি মই ইয়াতে গুড়ি মছলা যিখিনি আছিলে সেইখিনি দি ল'লোঁ। দি লৈ পিনি এইখিনি ভালকৈ মিক্স কৰি ধুনীয়াকৈ বিলাহী পেষ্টটোৰ লগত মিলাই ল'লোঁ। তাৰপিছত আকৌ 2 মিনিটৰ কাৰণে মই ঢাকন মাৰি মছলাখিনি সিজিব দিলোঁ। ৰংটো খুবেই ধুনীয়া হৈ পৰিছে পেষ্টখিনি। এতিয়া মই যিখিনি কাজু পেষ্ট বনাই থৈছিলোঁ বিলাহীখিনিৰ ওপৰত দি দিম। কাজু পেষ্টখিনি মিশ্ৰণখিনিৰ লগত ভালদৰে মিক্স কৰি গোটেই মছলাখিনি আৰু বিলাহী পেষ্টখিনি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু ধুনীয়াকৈ অলপ দেৰি কাৰণে উতলিব দিম। দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈ পৰিছে ক্ৰীমি টাইপ। তাৰপিছত মই 2 মিনিটৰ কাৰণে সিজিব দিলোঁ। মই বইল ৰাজমাখিনি মিশ্ৰণখিনিৰ ওপৰত দি ল'লোঁ। দি লৈ পিনি ভালদৰে ৰাজমাখিনি মছলাখিনিৰ ওপৰত ভালকৈ মিক্স কৰি পিনি মিলাই মেলি দিলোঁ। তাৰপিছত মই 2 চামুচ নিমখ দি ল'লোঁ ৰাজমাখিনি। আপোনালোকে আপোনালোকৰ অনুসৰি নিমখ দিব পাৰে। ভালকৈ মিক্স কৰি পিনি ৰাজমাখিনি মই মিডিয়াম ফ্লেমত 7 মিনিটৰ কাৰণে সিজিব দিলোঁ। 7 মিনিটৰ পিছত আমাৰ ৰাজমাখিনি এনেকুৱা হৈছে দেখিবলৈ। দেখিছেনে ইমান ধুনীয়াকৈ উতলি আছে, কালাৰটো ইমান ধুনীয়া। তাৰপিছত মই আধা চামুচ চাট মছলা আৰু আধা চামুচ আমচুৰ পাউডাৰ দিলোঁ। আপোনালোকে আমচুৰ পাউডাৰ নাথাকিলে নেমুৰ ৰসো দিব পাৰে। তাৰপিছত ভালদৰে মিক্স কৰি পিনি মই ৰাজমাখিনি লৰাই ল'লোঁ। এয়া তাৰপিছত 2 মিনিটমান থৈ মই গেছটো অফ কৰি দিলোঁ। এয়া আমাৰ ৰাজমা ৰেডি হৈ গ'ল।
ভাদ মাহ চলি থকাৰ কাৰণে মই ইয়াত পিঁয়াজ নহৰু আদা মিক্স কৰিব পৰা নাই। আপোনালোকে যদি বিচাৰে সেইটো মিক্স কৰিব পাৰে। ক'বচোন আপোনালোকক কেনেকুৱা লাগিলে ভিডিঅ'টো, আৰু লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।